আপুনি এইটো মুভি বা চিনেমাবিলাকত চাইছে বা কেতিয়াবা নহয় কেতিয়া শুনিছে যে এজন অপৰাধীক যেতিয়া ফাঁচি দিয়া হয় তেতিয়া তেওঁৰ মুখখন ক'লা কাপোৰেৰে ঢাকি দিয়া হয়। কিন্তু কিয়? বা এইটোও শুনিছে যে কোনো এটা অপৰাধীক যেতিয়া ফাঁচীৰ সাজা শুনোৱা হয় তেতিয়া সেই জজ চাহাবজনে যিটো কলমেৰে তেওঁৰ ফাঁচীৰ সাজাৰ কথাটো লিখে সেই কলমৰ সন্মুখত থকা নিবটো ভাঙি দিয়ে। কিন্তু কিয়? যদি নাজানে চাই থাকক আজিৰ এই ভিডিঅ'টো শেষলৈকে। চাওক, যদিও এইটো চিৰসত্য কথা যে এজন মানুহ যেতিয়া পৃথিৱীত জন্মগ্ৰহণ কৰে তেওঁৰ এদিন নহয় এদিন মৃত্যুবৰণ কৰিবই লাগিব। কিন্তু যি ব্যক্তিজনক ফাঁচি দিবলৈ লৈ যোৱা হয় সেই ব্যক্তিজন সেইটো সময়ত কিন্তু মৰাৰ কাৰণে প্ৰস্তুত নাথাকে বা মৰিবলৈ নিবিচাৰে। আৰু সেই ব্যক্তি কিয়? কোনো ব্যক্তিয়েই যিকোনো সময়ত এনেকুৱা এটা অৱস্থাত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা নকৰিব। যিহেতু জোৰ কৰি মৃত্যুদণ্ড দিয়া হৈ আছে সেইকাৰণে যিটো সময়ত নেকি সেই মানুহজনৰ তেওঁৰ আত্মাটো তেওঁৰ শৰীৰৰ পৰা ওলাই যাব, যিটো সময়ত তেওঁ মৃত্যুবৰণ কৰিব সেইটো সময়ত তেওঁৰ মুখখনৰ এক্সপ্লেনেশ্যনটো অলপ বেলেগ ধৰণৰ হৈ যাব। বেলেগ অলপ ভয়ানক হৈ যাব। যেনে হ'ব পাৰে তেওঁৰ জিভখন ওলাই দিছে, হ'ব পাৰে চকুকেইখন ওলটাই দিছে, এনেকুৱা আৰু কিবা কিবি হৈ যাব পাৰে। আৰু এই দৃশ্যবিলাক বেলেগ মানুহে চাই পেলাই এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যাৰ কাৰণে সেই অপৰাধীৰ মুখখন ক'লা এখন কাপোৰেৰে ঢাকি দিয়া হয় যাতে বেলেগ কোনো মানুহে তেওঁৰ মুখৰ সেই এক্সপ্লেনেশ্যন বা ভয়ানক দৃশ্যটো চাব নোৱাৰে। এতিয়া আহিল আমাৰ দ্বিতীয় প্ৰশ্ন যে জজ চাহাবে কোনো এটা অপৰাধীক ফাঁচীৰ ৰায় শুনোৱাৰ পিছত কলমৰ নিবটো কিয় ভাঙি পেলায়? জজ চাহাবে কোনো এখন অপৰাধীক ফাঁচীৰ সাজা শুনোৱাৰ পিছত কলমৰ নিবটো ভাঙি পেলোৱায় তাৰ কাৰণটো হ'ল যে জজ চাহাবে যাতে তৃতীয়বাৰ তেনেকুৱা ধৰণৰ আৰু কোনো কাম সেইটো কলমেৰে কৰিব নোৱাৰে। সেইটো কলমেৰে যাতে আৰু বেলেগ কোনোবা এজনৰ ফাঁচীৰ বিষয়ে লিখিব নোৱাৰে। তো বন্ধুসকল, এয়াই আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।